নমস্কাৰ। এতিয়া ফাগুনৰ বতৰ। ফাগুন মানে কি ধূলি। শুকান স্কিনবোৰ ইমান শুকান হৈ যায়, খহটা হৈ যায়। তো কি হয়, একো মইশ্চাৰাইজাৰ কাম নকৰে। স্কিনখন দেখিবলৈ বেয়া হৈ যায়। তো তাৰ কাৰণে আমি কি কৰিব লাগিব? অকণমান স্কিন কেয়াৰ কৰিব লাগিব। তো আপুনি যিটো মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰে, তাতে গ্লিচাৰিন, জানে নহয় গ্লিচাৰিন অকণমান মিক্স কৰি ল'বচোন। অকণমান গ্লিচাৰিন মিক্স কৰিব আৰু লগতে অকণমান পাৰিলে কি এল'ভেৰা জেল আৰু গোলাপ জল মানে ৰ'জ ৱাটাৰ মিক্স কৰিব। মিক্স কৰি লগাবচোন, আপোনাৰ ধুনীয়াকৈ সুফল পাব। আৰু পাৰিলে সপ্তাহত এদিন গা ধোৱাৰ আগত মিঠাতেলেৰে গোটেই গাটো মালিচ কৰিব। মালিচ কৰিব নোৱাৰিলেও লগাই ধুনীয়াকৈ চাবোন নিদিয়াকৈ, সিদিনা চাবোন নিদিব, অকল হালধি আৰু বেচন মিক্স কৰি গাটো ঘঁহি ঘঁহি ধুবচোন। আপোনাৰ স্কিনটো ধুনীয়া কোমল হ'ব, স্কিনটো গ্ল' কৰিব আৰু দেখিবলৈ ভাল লাগিব। আৰু কি হয়, আমি মুখখন যেতিয়া বহুত দিন স্ক্ৰাব নকৰোঁ বা বাহিৰত নাযাওঁ, বিশেষকৈ লেডিসকলৰ হয়, জেণ্টছসকলৰো হয়, তেতিয়া কি হয়, আমাৰ স্কিনত কিছুমান গুটি গুটি হয়, সৰু সৰু গুটি গুটি হয়। কলাবোৰক কয় ব্লেক হেডছ আৰু যিবোৰ বগা বগা হয় এইবোৰ কয় হোৱাইট হেডছ। বিশেষকৈ ক'ত হয়, নাকত বেছিকৈ হয়, গালত হয়, থুতুৰিত হয়। তো সেইবোৰ থাকিলে মুখখন বহুত বেয়া দেখি। আৰু সেইবোৰ যদি সোনকাল ক্লিন নকৰে, তেতিয়া মুখত কি হয়, মৰা স্কিন মানে মৃতক। কিছুমান স্কিন ডেড স্কিন হয়, যাক আমি অসমীয়াত মৃতক বুলি কওঁ, যি স্কিনখন বহুত লেতেৰা কৰে, গ্ল' নাইকিয়া কৰি দিয়ে। আৰু যদি সেয়া চাফা নকৰে আপোনাৰ স্কিনখন, কি হয়, মুখখন ধোৱাৰ পিছত যদি আপুনি মচে, অলপ পিছত দেখিব বগা বগা পৰি উঠিছে মুখখন। অকণমান নখ লাগিলে, ক'ৰবাত হাত লাগিলে, খজুৱাই দিলে বগা স্কিনৰ দৰে ওলাই আহে। তো সেইবোৰ চাফা কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? ঘৰতে অকণমান যত্ন ল'ব লাগিব। তাৰ কাৰণে মই আপোনালোকক এটা ধুনীয়া ঘৰুৱা উপায় দিছোঁ কৰিব। এটা ভাল বিলাহী ধুব, পকা বিলাহী দুফাল কৰিব, কৰি এফালত প্ৰথমতে অকণমান চাউলৰ গুড়ি, একদম মিহি গুড়িটো ল'ব, বেছি গোটা গুড়ি নল'ব, একদম মিহি গুড়িটো ল'ব। মিহি চাউলৰ গুড়ি ল'ব, তাতে অকণমান কি কৰিব, হানি দিব। হানি জানে নহয়, মৌ অকণমান দিব, ধুনীয়াকৈ লাহে লাহে মুখখন ধুনীয়াকৈ ঘূৰাই ঘূৰাই চাৰ্কুলাৰ মোচনত আপোনাৰ ক্লিন কৰিবচোন। তাৰপিছত যেতিয়া ক্লিন হ'ব, 2 মিনিট 3 মিনিট কৰিব, কৰি মুখখন পানীৰে ধুব। ধুই উঠি আকৌ মুখখন অকল হানি অকণমান লৈ গোটেই মুখখন মাছাজ কৰিব। গোটেই মুখখন ধুনীয়াকৈ লিপছ দুটাও কৰিব, লিপছতো ডেড স্কিন থাকে। নাকটো কৰিব, গোটেই মুখখন, চকুৰ পতাটো কৰিব, গোটেই মুখখন ধুনীয়াকৈ মাছাজ কৰিব। লগতে হাত দুখন আৰু ডিঙিটোও কৰিব। মাছাজ কৰি কৰি ধুনীয়াকৈ পানীৰে ধুই দিব। তাৰপিছত আপুনি যি মইশ্চাৰাইজাৰ লগায় সেইটো লগাব, নাইবা এল'ভেৰা জেল লগাব। সপ্তাহত 2 দিন তেনেকৈ কৰক। আপোনাৰ স্কিনখন দেখিব, যিমানে ফাগুন মাহ নহওক, যিয়ে নহওক কিয়, স্কিনখন সদায় জিলিকি থাকিব। এইখিনি কৰকচোন, কৰি উঠি চাব, বহুত ধুনীয়া পাব। মুখত দাগবোৰো নাইকিয়া হৈ যাব, স্কিনখনো জিলিকিব। ধন্যবাদ।